AB যেটো কমান্ডো ব্যাটালিয়নৰ কাৰণে আমাৰ সাব ইন্সপেক্টৰ আছিল তাত পোষ্ট আছিল 320টা আমাৰ 5টা কমান্ডো ব্যাটালিয়নৰ কাৰণে তাত 70396 জনে দিছে পোষ্টটো এপ্লাই কৰিছে আৰু তাত আমি 278 জন হে সিলেক্ট কৰিব পাৰিলো কাৰণ এটো খুব টাফ এটা ফিজিক্যাল টেষ্ট আছিল ইয়াত বহুতে হয়তো বেছি কষ্ট হ'ব কাৰণে পৰীক্ষাৰ্থী সংখ্যাই কম 70000 হে পৰীক্ষাৰ্থী আৰু তাত সিলেক্ট হৈছে মাত্ৰ 278 42টা পোষ্ট খালি হৈ গ'ল SI ইউবিট যেটো আনাম ব্ৰাঞ্চ থানাত কাম কৰিব এই 578 যিখিনি অলৰেডি 578 আমি ৰিসেন্টলি লৈছো তাৰোপৰি আমি টোটাল পোষ্ট আছিল 306টা খালি আছিল এপ্লাই কৰিছিল তাত 1,29,247 জন এই 306টা পোষ্টৰ এগেইনষ্টে সাব ইন্সপেক্টৰ আমি শৰ্ট লিষ্ট কৰিব পাৰিছো 305 আটাইখিনি কৰা হেক কৰাৰ পিছত 306 ফাইনালি আমি সিলেক্ট কৰিব পাৰিছো ভ্যাকেন্সি নীল যিমানটা আছিল তাত হিমানটাই আমি পোষ্ট ফিল আপ হৈছে কনস্টেবল আসাম পুলিশ নৰ্মেল AB কনস্টেবল AB বুলি ক'লে এটা দুবিৰ AB হৈছে এটা হল নৰ্মেল AB আৰু এটা হৈছে কমান্ডো AB কনস্টেবল নৰ্মেল AB কাৰণে 1429টা পোষ্ট খালি আছিল আমাৰ তাত 3,13,800 জনে পৰীক্ষা দিছিল বহুত AB আৰু UB মিলাই UB পোষ্ট খালি আছিল 705 এই 1429 প্লাস 705 মিলাই পৰীক্ষা এপ্লাই কৰিছিল 3,13,800 তেওঁলোক ফাইনালি সিলেক্ট কৰা হৈছে 2,134 জন আৰু ভ্যাকেন্সি নীল গতি ভ্যাকেন্সি তাত নাই AB যেটো কমান্ডো ব্যাটালিয়নৰ কাৰণে কৰা আছিল 2,450টা আমাৰ 5টা কমান্ডো ব্যাটালিয়ন আমি কৰিবলৈ গৈ আছো তাত 2,450টা পোষ্ট খালি আছিল তাত পৰীক্ষা দিছিল 1,93,463 আৰু ফাইনালি শৰ্ট লিষ্ট হৈছে 2442 আমাৰ 8টা পোষ্ট খালি থাকি গ'ল তাত তেওঁলোকৰ সিলেক্ট নহলগে এসিস্ট্যান্ট ডেপুটি কন্ট্ৰোলাৰ সিভিল ডিফেন্সৰ আৰু হোম গাৰ্ডছ 10টা পোষ্ট খালি আছিল তাৰে শৰ্ট লিষ্ট আমি 9টা কৰিব পাৰিছো এটা পোষ্ট খালি থাকি গ'ল আৰু সিভিল ডিফেন্স ডেমনস্ট্ৰেটৰৰ 42টা পোষ্ট খালি আছিল 422 জনে দিছিল পৰীক্ষা আৰু তেওঁলোকৰ 31টা শৰ্ট লিষ্ট হৈছে 11টা খালি থাকি গ'ল গতিকে আমাৰ টোটাল পোষ্ট আছিল 5,262টা The total post that we had is 5,262. Total number of candidates who applied for this post and are 7,07,328. And total selected is 5,200.